ৱেল্ডিঙৰ দোকানৰ লগতে তেখেতে নিজৰ ঘৰতে অলপ খেতি কৰিছে। এই খেতি পথাৰত মই আহিছোঁ, তেখেতৰ খেতিডৰা চাব আহিলোঁ। বেছি ডাঙৰ হোৱা নাই, ডাঙৰ হ'ব আৰু এতিয়া মানে শাকবিলাক ওলাইছে আৰু বেঙেনা আৰু জলকীয়া, বেঙেনা যি আছে আৰু মূলা এইবিলাক শাক আছে। আপোনাৰ ইয়াতে কিমানখিনি মাটি আছে? আপুনি নিজৰ মাটি নে আপুনি বন্ধকত ৰাখিছে? নাই, এইখিনি মই বেলেগৰ পৰা অলপ লৈ লৈছোঁ মাটি। হয়, বছৰ চুক্তি চিষ্টেমত হয়। লৈ হ'লে ভাবিছোঁ এইবাৰ বেঙেনা আৰু মূলা নানান ধৰণৰ খেতি কবি চবি ৰুম বুলি ভাবিছোঁ আৰু এইবিলাক গোটেই হাল মাৰিছোঁ। এতিয়া আপোনাৰ ইয়াতে এইখিনি অলপ বেঙেনা ৰুইছোঁ, অলপমান জেগা অকণমান বেঙেনা ৰুইছে আৰু আপোনাৰ কিবা শাক চাক ছটিয়াইছে? অঁ, এৰে লগত মূলা দিছোঁ, অলপ বাকী বেলেগ শাকো আছে। আৰু যিখিনি টাইম পাওঁ আৰু ইয়াতে আহি লাগি থাকোঁ আৰু এইখিনি খেতিতে। হয়, আজিকালি দেখা গৈছে আপোনাৰ যিবিলাক মানে বজাৰত শাক পাচলি ওলাইছে বহুত দাম, লগতে আপোনাৰ সাৰজাতীয় বস্তুৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে লগ দিয়ে। সেই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো হয়, আজিকালি বজাৰত শাকবিলাক বহুত ভেজালি হৈছে। সেই ভাবি হ'লে অলপ নিজৰ খাৱাৰ কাৰণে অলপ খেতি কৰিছোঁ। আৰু আমাৰ অঞ্চলৰ মানুহখিনি আৰু কি বুলি কয়, বজাৰত যি পাৰোঁ আৰু নিজে খাই মেলি বিক্ৰী কৰিম বুলিও ৰুইছোঁ অলপ। আৰু ইয়াতে ভেজাল নাই, অকল গোবৰৰ খেতি কৰিছোঁ, ইয়াতে কোনো সাৰ দিয়া নাই। এই ৰুব 20 দিনমান হৈছে, এইখিনিমান চাৰা হৈছে, জাষ্ট ৰুইছোঁ আজি 20 দিনমান হৈছে। মানে জৈৱিক পদ্ধতিত আপুনি খেতি কৰিছে? অঁ, খেতি কৰিছোঁ। এতিয়া আমাৰ ঘৰত 3টামান গৰু আছে। হয়। আৰু যিখিনি গোবৰ ওলায়, হয়, সেইখিনি মই শুকাই মিলাই ইয়াতে পচি ইয়াতে অলপ ছিটাই দিছোঁ আৰু গুৰে গুৰে অলপ দিছোঁ। সেনেকৈ পদ্ধতিত মই তাৰমানে এই বেঙেনা খেতিখিনি কৰিছোঁ। নিজে যেতিকে খাম, একো বজাৰৰ পৰা সাৰ চাৰ একো দিয়া নাই আৰু। হয়, আমি আহি থাকোঁতে দেখা গৈছে আপোনাৰ এটা বিশাল পুখুৰী দেখিলোঁ। পুখুৰীটোত আপোনাৰ নিশ্চয় আপোনাৰে হ'ব? অঁ, এই খণ্ড গোটেই পুখুৰীটোত মাছবিলাক এতিয়া একো সাৰ চাৰ দিয়া নাই মাছত, নিজে খাওঁ যেতিকে সেনেকুৱা হিচাপত মাছ। আপুনি পুখুৰীটোত আপোনাৰ মাছবিলাক দিয়ে বছৰি আপোনাৰ পুখুৰীটোত কিমানমান আহে এনেকুৱা? পুখুৰীটোততো এই দুটা মিলি মোটামুটি 3 লাখমান টকামান আহে বছৰত। মই ইয়াতে সেই পিনেদি মূলা ৰুম, এইপিনেদি কবি ৰুম, এইপিনেদি অলপ ফুলকবি, কবি আৰু নেচেৰা চেচেৰা অলপ ৰুব লাগিব। বাকী চব অলপকৈ কৰিব লাগিব। এইখিনি জাষ্ট এইখিনি বেঙেনাটো অলপ খেতি কৰিছোঁ, বাকীবিলাক হাল মাৰিছোঁ গোটেইবিলাক বেলেগ বেলেগ খেতি কৰিবৰ কাৰণে। গতিকে নিজে খাবৰ কাৰণে ৰুম, বেছি নহয়, অলপকৈ ৰুম। এইখিনিতো থাকি ভালে লাগে। এতিয়া মই বেলেগ মানুহ কোনো নাহে, বেছি প্ৰায় মই অকলে থাকোঁ। ইয়াতে কোনো আহিব নিদিওঁ আৰু বেছি। এতিয়া জাগা জমিবিলাক পূৰা চাফা চুফা কৰি একদম চন বঢ়িয়াকৈ থৈ দিছোঁ আৰু। এতিয়া মানুহ আহিলে যে ক'ব পাৰে আৰু খেতিখিনি কৰিছে, অলপ জাগাখিনিও ভালে আছে। সেই হিচাপে জাগাখিনিত মই চাফা চুফা কৰি থৈ দিছোঁ। এই এটা চাইডেদি অলপ লাও কোমোৰা এচিডে ৰুব আৰু বাকীখিনি গোটেই আলু দিয়া যাব তাত। নিজে এনে বহি থকাতছে আৰু নিজৰ মাটিখিনিতে কিবা এটা কৰি খাব পাৰি ভাল। নিজৰ দেহাটো সুস্থ থাকিব, একো সাৰ একো মেডিচিন দিয়া নাযাব। নিদিলে সেইখিনি বস্তু খাই ভালে লাগিব, খায়ো ভাল লাগিব আৰু নিজৰো অলপ ভাল লাগিব। মই শাক নিজে ৰুই হ'লে খাইছোঁ, সেনে আনদেন মানুহে তাৰমানে অৱহেলা কৰিব নালাগে। অলপ মেহনত কৰিলে নিজৰ হেৰিটো নিজে তাৰমানে অনুভৱ কৰিব পাৰে। মই মেহনত কৰি খাইছোঁ আৰু শৰীৰটো ভালে থাকে। নিজৰ শৰীৰটো ভাল থকাৰ মানে আৰু ভালে আৰু এনেকৈ যেতিকে অলপ কষ্ট কৰি থাকিবি পুৱা গধূলি, নিজৰ শৰীৰটো ভালে থাকিল। গতিকে কিছুমান মানুহৰ আজিকালি বহুত বেমাৰ, চুগাৰ, ডায়েবেটিছ, কি বুলি কয়, নানান ধৰণৰ বেমাৰ, প্ৰেছাৰ। ৰাতিপুৱা হ'লে দৌৰিব আহে, কিবা কৰিব আহে, খোজকাঢ়িব আহে। সেই কামটো যেতিকে নিজৰ অলপ মাটি জমিখিনিত যদি শাক পাচলি ৰুই খাই থাকে, নিজৰ দেহাটো উপকাৰ হ'ব আৰু।
তাৰমানে এনেকুৱাকৈ সাৰ মাৰে আপোনাৰ ৰাতিৰ ভিতৰতে অঁ অকণমানি বস্তুটো বহুত ডাঙৰ হয় ৰাতিৰ বহুত ভিতৰতে ডাঙৰ হৈ যায় আৰু বিক্ৰী কৰি দিয়ে বিক্ৰী কৰি কিন্তু নিজে নাখায় বেলেগক খুৱায় সেইবিলাক বস্তু খালে মানুহৰ চব বেমাৰ হয় আজিকালি মানুহৰ প্ৰায় কেঞ্চাৰ বেমাৰ সেইকাৰণে নিজে অলপ সাৱধান হৈ নিজৰ ঘৰতে অলপ চলপ খেতি কৰি খালে নিজৰে ভাল সেই ভাবিয়ে মই খেতিখিনি কৰিছোঁ প্ৰায় মানুহৰ আজিকালি কেঞ্চাৰ শাক পাচলি খায় দেখাত বঢ়িয়া শাক পাচলি কিন্তু শাক পাচলিখিনিত অকল সাৰ দিছে আনিলে বনালে তিতা লাগে